আমাৰ ধৰ্মীয় পৰম্পৰাত বা হিন্দু বিভিন্ন পূজা অৰ্চনাৰ পৰম্পৰাত আমি যেনেকৈ শিৱৰ পূজা কৰোঁতে বেলপাত অৰ্পণ কৰোঁ। বেলপাত অৰ্পণ কৰাৰ অৰ্থ এইটো যে বেলপাতৰ পৰা আপুনি পূজা অৰ্চনা কৰোঁতে সেই বেলপাত যদি আপোনাৰ লগত ৰাখে বা পূজা অৰ্চনা অৰ্পণ কৰে, আপুনি চাইণ্টিফিকেলি যথেষ্ট বেনিফিট পায়। গতিকে আমি প্ৰতিটো পূজা উপাসনাত আমাৰ ধৰ্মীয় প্ৰক্ৰিয়া থাকে, আৰু আপুনি নিজকে যি ডেডিকেশ্যন বা আপুনি যদি নিজকে যি কানেকশ্যন কৰাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আমি বিভিন্ন মাধ্যমত আমি কৰোঁ। তো বেলপাতো আমি সেইকাৰণে শিৱৰ পূজাত ব্যৱহাৰ কৰা যায়। সেইধৰণে আমি বিভিন্ন আমাৰ দোকান পোহাৰত বা আমি বিভিন্ন বেপাৰ বাণিজ্য বেপাৰ কৰা স্থানত আমি নেম্বু জলকীয়াৰ এটা মালা বান্ধি আমি ওলমাই ৰাখোঁ। ইয়াৰ চাইণ্টিফিক বেনিফিট আছে, আৰু ইয়াৰ পৰা যথেষ্ট আমাৰ লাভ আমি নিশ্চিত কৰিব পাৰোঁ। নমস্কাৰ, মেডি লাইফ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি মেডি লাইফ নিউজৰ জৰিয়তে হেল্থ, এডুকেশ্যন আৰু এষ্ট্ৰলজিৰ ওপৰত আমি বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰোঁ, আৰু যিবিলাক ভিডিঅ' আমি প্ৰস্তুত কৰিবলৈ প্ৰয়াস কৰোঁ, সেই ভিডিঅ'বিলাকত যাতে আপোনাৰ জীৱনত কিবা প্ৰেক্টিকেলি কিবা লাভ হয় বা আপুনি সেই বিষয়টোৰ ওপৰত আপোনাৰ জীৱনত যাতে আপুনি প্ৰয়োগ কৰিব পাৰে। বন্ধুসকল, আজিৰ বিষয়টো আমি আমাৰ বিভিন্ন দোকানত বা বিভিন্ন আমাৰ কৰ্মস্থানত আপুনি দেখা পায় তাত নেমু জলকীয়া দি এটা বান্ধি দিয়া যায়। সেইটো আচলতে প্ৰকৃতি আচলতে কৰে কিয়, বা ইয়াৰ চাইণ্টিফিক বেনিফিট কিবা আছে নেকি, বা ইয়াত কৰাটো প্ৰয়োজন হয় নে নহয়, আমি সেই বিষয়ে আলোচনা কৰিম। আপুনি যেতিয়া এটা নেমু বা এটা টেঙা বস্তু যেতিয়া আপোনাৰ সন্মুখত দাঙি ধৰা যায়, তো আপোনাৰ বডিত অট'মেটিকেলি কিছু লালতি বা এই ধৰণৰ বিভিন্ন বডিত অট'মেটিক ক্ৰিয়া কৰে, আৰু সেইটো আপুনি অনুভৱ কৰে যে আপুনি যেতিয়া নেমু বা টেঙা বস্তু এটা আপোনাৰ সন্মুখত দাঙি ধৰে, তো আপোনাৰ বডিত অট'মেটিক ৰিয়েকশ্যন ষ্টাৰ্ট হয়। তো আপুনি ফিল কৰে বস্তুটো দেখাৰ লগে লগে তাৰ সোৱাদটো কেনেকুৱা হ'ব, বা তাক আপুনি অনুভৱ কৰে। আৰু আপুনি জানে যে নেম্বুৰ যথেষ্ট চাইণ্টিফিক বেনিফিট আছে। নেম্বুৰ পৰা যথেষ্ট এটা বেমাৰ নাশ কৰিব পৰা যায়, বিভিন্ন শাৰীৰিক সমস্যা দূৰ হয়, আপোনাৰ শৰীৰৰ প্ৰত্যেকটো অংগ দিয়ে ই বিশেষভাৱে ক্ৰিয়া কৰে। আৰু এই যি আমাৰ আধ্যাত্মিক আৰু যদি আপুনি জ্যোতিষশাস্ত্ৰত চোৱা যায়, ই আমাক এনেধৰণে ব্যৱহাৰ কৰিবলৈ কোৱা যায়। এই ব্যৱহাৰৰ ফলত কেনেকুৱা হয়, আপোনাৰ যি মানসিক অৱস্থা সিও চেঞ্জ হয়, আপোনাৰ শাৰীৰিক অৱস্থাও চেঞ্জ হয়, মানসিক অৱস্থাও চেঞ্জ হয়। আৰু এই দুটা অৱস্থা চেঞ্জ কৰিও বহুত প্ৰয়োজন। আপুনি দোকানতে হওক বা আপোনাৰ ব্যৱসায় অঞ্চলত এই দুটা চেঞ্জ কৰাটো বা আপুনি আপোনাৰ ধৰণে পজিটিভনেছ আনিবৰ কাৰণে প্ৰকৃতাৰ্থত এইটো ব্যৱহাৰ কৰা যায়, আৰু ইয়াৰ ফলাফলো লাভ কৰে। এটা নেম্বু বা জলকীয়া যেতিয়া ওলমাই ৰাখে, নেম্বু আপুনি দেখাৰ লগে লগে সেই মানুহজনৰ বা আপোনাৰ এটা অট'মেটিক ৰিয়েকশ্যন ষ্টাৰ্ট হয়। আপোনাৰ শাৰীৰিকভাৱে আপুনি মানসিকভাৱে আপোনাৰ পৰিৱৰ্তন হয়। ইয়াৰ উপৰিও যি নিগেটিভ এনাৰ্জি সি নাশ কৰে বুলি কোৱা যায়, আৰু পজিটিভনেছটো আনি দিয়ে। বেপাৰ বাণিজ্যত যথেষ্ট ভাল হয় বুলি মানুহে বিশ্বাস কৰে। আৰু যেতিয়া আপোনাৰ সন্মুখৰ যিজন ব্যক্তি, তেওঁৰ শৰীৰত যেতিয়া এই পৰিৱৰ্তন হয়, যেতিয়া চেঞ্জ ষ্টাৰ্ট হয়, আপোনাৰ ব্যৱসায়ত পজিটিভনেছ আহে বুলি কোৱা যায়, আপোনাৰ কৰ্মত পজিটিভনেছ আহে বুলি কোৱা যায়। প্ৰকৃতাৰ্থত ই মানসিক আৰু শাৰীৰিক অৱস্থা চেঞ্জ কৰা এটা পদ্ধতি, যিটো হিন্দু ফিলচফিত, হিন্দু পৰম্পৰাত ইয়াক বিশ্বাস কৰা যায়। প্ৰত্যেকজন মানুহৰ নিগেটিভ আঁতৰাবৰ কাৰণে এইটো ব্যৱহাৰ কৰে বুলি কোৱা যায়। গতিকে বন্ধুসকল, আমি যদি চাইণ্টিফিকেলি বিচাৰ কৰোঁ যে আমাৰ এই যে দোকানতে হওক বা আমাৰ বিভিন্ন অনুষ্ঠানবিলাকত যে এইটো আমি কিয় কৰোঁ, আৰু যদি আপুনি তাক ভালকৈ আপুনি বিচাৰ কৰি চাই, দেখিব যে ইয়াৰ পৰা যথেষ্ট লাভ আছে, যথেষ্ট চাইণ্টিফিক বেনিফিট আছে। তো আপুনি তাক ব্যৱহাৰ কৰি চাব পাৰে, গতিকে যথেষ্ট ভাল আপুনি লাভ কৰিব।